মাহেকত 50 লাখ টকা নে ইয়াতকৈ বেছি উপাৰ্জন কৰে ইউটিউবাৰ মুস্তাফিজুৰে। সিদিনালৈকে কোনেও ভালকৈ নজনা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ইউটিউবাৰগৰাকীয়েই হ'ল মুস্তাফিজুৰ ৰহমান। অসমৰ গোৱালপাৰাৰ আটাইতকৈ ধনী ইউটিউবাৰগৰাকীক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। ইউটিউবৰ পৰা কেনেকৈ ইমান টকা উপাৰ্জন কৰে মুস্তাফিজুৰে, সেয়া এতিয়া এক স্বাভাৱিক প্ৰশ্ন। প্ৰকৃতপক্ষে সংবাদ মাধ্যমত প্ৰকাশ পোৱা ধৰণে মুস্তাফিজুৰে ইউটিউবৰ পৰা মাহেকত 50 লাখ টকা উপাৰ্জন কৰে নে ইয়াতকৈ বেছি উপাৰ্জন কৰে? উত্তৰ হ'ব ইয়াতকৈ বেছি উপাৰ্জন কৰে। ইতিমধ্যে NKTVৰ এক বিশেষ অনুষ্ঠানত মুস্তাফিজুৰে তেওঁ ইউটিউবৰ পৰা মাহেকত কিমান টকা উপাৰ্জন কৰে এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে তেওঁ ইউটিউবৰ উপাৰ্জনেৰে মাহেকত মাৰ্চিডিজ C-ক্লাছ গাড়ী 2খন কিনিব পাৰে আৰু কেতিয়াবা তাতোকৈও বেছি হয়। এতিয়া প্ৰশ্ন হ'ল এখন মাৰ্চিডিজ C-ক্লাছ গাড়ীৰ দাম কিমান হ'ব পাৰে? উত্তৰ প্ৰায় 52 লাখ টকা। অৰ্থাৎ 2খন মাৰ্চিডিজ C-ক্লাছ গাড়ীৰ দাম হ'ব 1,04 লাখ টকা। মুঠতে ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে ইউটিউবৰ পৰা মাহেকত 50 লাখ টকা নহয় বৰঞ্চ 1 পৰা 1.5 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। আপোনালোকে চাই আছিলে টোটেল ষ্টৰী। আপুনি যদি আমাৰ নতুন দৰ্শক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।